নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু শেষলৈকে চাব বুলি আশা থাকিল। আজি মই বনাব লৈছোঁ বুটমাহ, আলু আৰু কলডিলৰ এখন তৰকাৰী। আৰু এই তৰকাৰীখনো মই কেনেদৰে বনালোঁ তাকে ভিডিঅ'টো চাই যাওকচোন। এয়া কেৰাহীটোত তেল গৰম হ'ব দিছোঁ। এই কেৰাহীটোতে মই কলডিলখিনি আগত মই ভাজি লৈছিলোঁ আৰু এতিয়া মই পিঁয়াজ এটা ভাজি ল'লোঁ। পিঁয়াজটো অলপ ভাজি লোৱাৰ পিছতে এতিয়া মই বুটমাহ আৰু আলুখিনি দি দিম। আৰু এই বুটমাহ আলুখিনি অলপ দিয়াৰ পিছত আকৌ অকণমান ভাজি ল'ম। এনেদৰে অলপ টাইম ভাজি লোৱাৰ পিছতে এতিয়া আকৌ ইয়াত মই জোখ অনুপাতে নিমখ আৰু হালধি দিম। আৰু নিমখ আৰু হালধি দিয়াৰ পিছত আকৌ অলপ টাইম লৰাই এনেদৰে ভাজি ল'ম। আৰু এই বুটমাহ আলুৰ তৰকাৰীখন খাই সঁচাকৈ বহুত ভাল লাগে, আপোনালোকেও খাই চাবচোন। এখন নিৰামিষ তৰকাৰী হয়। এতিয়া ইয়াত মই অলপ টাইম ভাজি লোৱাৰ পিছতে এতিয়া মই জোখ অনুপাতে পানী অকণমান দিলোঁ আৰু পানীখিনি এনেদৰে অলপ উতল আহিবলৈ দিম। আৰু এই পানীখিনি অলপ উতলি থাকোঁতে মই এই কলডিলখিনি দি দিলোঁ। কলডিলখিনি দিয়াটো দেখুওৱা নহ'ল। আৰু এই তৰকাৰীখনৰ বিশেষ একো দিয়াৰ প্ৰয়োজনেই নাই, একেবাৰে সাধাৰণভাৱে বনাইছোঁ। মই তৰকাৰীবিলাক সাধাৰণভাৱেই বনাওঁ। ইয়াত অকল ৰচুন 3 ফুটা আৰু আদা এডোখৰ দিছোঁ। আৰু এতিয়া মই সেই আদা ৰচুন দিয়াৰ পিছত অলপ টাইম উতল আহিবলৈ দিলোঁ। আৰু এতিয়া মোৰ তৰকাৰী তৈয়াৰ হৈ গ'ল। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন দেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।